এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই কোনো ধৰণৰ কুকিঙৰ ব্লগ লৈ অহা নাই। আজি লৈ আহিছোঁ এটা ট্ৰেভেল ব্লগ, কাৰণ বিয়াৰ পিছত প্ৰথমবাৰ আমি দুটাই ফুৰিবলৈ যাবলৈ ওলাইছোঁ। লকডাউনৰ কাৰণে যাব পৰা নাছিলোঁ, চ' এতিয়া ফাইনেলি আমি যাব ওলালোঁ। গতিকে ব'লকচোন যাওঁ, ক'ত গৈছোঁ, কি কৰিছোঁ আপোনালোককো লগত লৈ যাওঁ। আৰু সেয়াখিনি কালি ৰাতি অকণমান শ্বুট কৰি থৈছিলোঁ। আৰু এয়া ৰাতিপুৱা 8টা বজাত আমি আহি ৰেজৰ্ট পালোহি। ৰেজৰ্টৰ ফ্ৰণ্টৰ ভিউটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ইমান ধুনীয়া পৰিৱেশ, গছ গছনিৰে ভৰা। ইয়াত দূৰ দূৰলৈকে একো বেলেগ বস্তু নাই, অকল গছ পাহাৰ সেইখিনিয়ে আছে। গতিকে দেখুৱাই দিলোঁ। এইফালৰ পৰা গৈয়ে এফালে এখন সেয়া সৰুকৈ বৰ্ড লগাই থোৱা আছে, তাতে গোটেইখিনি লিখি থোৱা আছে ডিৰেকশ্যনখিনি, ক'লৈ কোনফালেদি ক'ত যাব লাগিব। তাৰপিছত সেইটো হৈছে ছুইমিং পুল এৰিয়া সেইখিনি, আৰু তাৰ ছাইডতে আছে ৰেষ্টুৰেণ্ট। আমি ভাবিছোঁ ৰাতিয়ে খাই অহা, ভোকো লাগিছে। আৰু চেক ইন টাইম হৈছে 11টা বজাত, আৰু এতিয়া 8টা বাজিছেহে। গতিকে 3 ঘণ্টামান এতিয়াও আছে। গতিকে ভাবিছোঁ ফ্ৰেছ হৈ লৈ কিবা এটা খাই লওঁ, খাই লৈ পেলাইহে বাকীখিনি আমি কৰিম। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ ব'লক। সেয়া ব্ৰেকফাষ্ট আহি গ'ল, আৰু ব্ৰেকফাষ্টত পুৰি চব্জি, তাৰপিছত পৰঠা অৰ্ডাৰ কৰিছোঁ আৰু চাহ অৰ্ডাৰ কৰিছোঁ। গতিকে খাই লওঁ, খাই লোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। ব্ৰেকফাষ্ট কৰি হৈ গ'ল, তাতে অকণমান জিৰালোঁ। জিৰাই মেলি পেলাই এতিয়া আহি আছোঁ ৰুমলৈ। ৰুমত আহি পেলাই অলপমান ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ গা চা ধুই অকণমান জিৰাম, কাৰণ কালি ৰাতিহে অহা, আৰু এঠাইৰ পৰা এঠাইলৈ জাৰ্ণি কৰিলে ভাগৰো লাগে। আৰু ফুৰিবলৈ আহিছোঁ, গতিকে শুই থাকিলেওতো নহ'ব, ফুৰিবলৈ যাব লাগিব। সেইকাৰণে অলপ সময় জিৰাই লওঁ। আৰু আজি খুব বেছি ৰ'দ দিছে ইয়াত। তাৰপিছত আমি লাঞ্চ কৰিব যাম। লাঞ্চ কৰিব যোৱাৰ পিছত আমি পিছবেলা ওলাই যাম, আৰু আপোনালোককো লৈ যাম লগত। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব। গতিকে এতিয়া ৰেষ্ট কৰোঁ, তাৰপিছত লগ পাই আছোঁ। এগালমান ৰেষ্ট কৰি পেলাই এতিয়া আহি পাই গ'লোঁ আমি লাঞ্চ কৰিবলৈ। আৰু লাঞ্চত আজি আছিলে ৰাইচ, বাটাৰ চিকেন, তাৰপিছত মছলা পাপৰ, আৰু আছিলে এটা চালাড। আৰু মছলা পাপৰ ইয়াত মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, খাই খুব ভাল লাগিলে। ঠিক আছে তেনেহ'লে খাই লওঁ, খাই লৈ পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। হে গাইজ, আমি গৈ আছোঁ এতিয়া। প্ৰচণ্ড ৰ'দ দিছে, আৰু এতিয়া আমি গৈ আছোঁ বিচলৈ। আপোনালোককো লৈ গৈ থাকিম, চাই থাকক। ইমান ৰ'দ দিছে অ'। কুডলি ব্ৰীজ ন, প্ৰথম ভিজিটটো আমাৰ কুডলি ব্ৰীজ হ'ব, হয় নাই? কুডলি ব্ৰীজ, সেইটো আমি ইয়াৰ পৰা 100 মিটাৰ যাব লাগিব, হয় নাই?
ৰাইড ল'ব কৈছিলে নেকি আপোনালোকক? ঠিক আছে, তেতিয়াহ'লে আমি বিচতে ৰখি আছোঁ দেই। এয়া বিচ পাই গ'লোহি। মাই গড, ইমান ধূলি, বতাহ কেনেকুৱা মাৰিছে। কুডলে বিচ, ডে নম্বৰ 1। গ্ৰীণ গাৰ্ডেন ৰেষ্টুৰেণ্ট আছে, বিচ ৰিজৰ্ট গোকৰ্ণা ইণ্টাৰনেশ্যনেল। এয়া পাহাৰ পাহাৰ পাহাৰ, ইয়াত কেফে, কটেজ ৰুম, চিগৰেট এণ্ড পাহাৰ 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 পাহাৰ। আৰু এতিয়া 5:30 বাজিছে, ছানছেটৰ টাইম হৈছে আৰু সেয়া বেলি ডুবিবলৈ হৈছে, ডুবিবই আৰু এতিয়া আন্ধাৰ হ'বই। এতিয়া ঢৌটো বহুত আহিছে পানীৰ। সঁচাকৈ খুব ধুনীয়া লাগিছে, সাগৰৰ পানীৰ মাজত তিতি উৰি বৰবাদ। আৰু চব ফুৰি মেলি আহি অকণমান সময় পুলত বহিলোঁ, বহি মেলি লৈ পেলাই আমি ডিনাৰ কৰিবলৈ যাম আৰু বাকীখিনি দেখুৱাই থাকিম। আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু এতিয়া ডিনাৰ কৰিবলৈ আহিছোঁ। ডিনাৰত আছিলে বাটাৰ ফুলকা আৰু তন্দুৰী ৰুটি, তাৰপিছত চিকেন KFC চিকেন, ফ্ৰেঞ্চ ফ্ৰাইজ আৰু লগত এটা মিক্স